আগাৰিনা মাতটো বহি গ'ল। আগাৰিনা মাতটো এনেকৈ বহি গ'ল, তেওঁ কি কয় নিজেই বুজি নাপায়, এনেকুৱাকৈ বহি গ'ল। আৰু তাৰ পাছতে আইনষ্টাইনে চিন্তা কৰি আছে যে কাইলৈ এই সভাখন আছে, ছেমিনাৰখন আছে, আজি মোৰ মাতটো বহি গ'ল, আৰু এতিয়া সভাখন কি হ'ব, সভাখনলৈ মই কেনেকৈ মাতটো এনেকুৱা হৈ গ'ল, নিজৰ মাত নিজেই বুজি পোৱা নাই। সেই সময়ত ড্ৰাইভাৰজন আহিলে, আইনষ্টাইনে মন মাৰি চিন্তাযুক্ত হৈ আছে। ড্ৰাইভাৰজন অকণমান দেখিবলৈ আইনষ্টাইনৰ নিচিনা, আকৌ মিলে চেহেৰাটো। আহি ক'লে যে ছোৱালী কি হ'ল, মন মাৰি আছে, মনৰ মাজত বোলে হেৰা কি ক'ম, মাতটো বহি গ'ল। আৰু মাতটো যেতিয়া বহি গ'ল, কালিৰ সভাখন কি হ'ব। ড্ৰাইভাৰ কি ক'লে, ছোৱালী কথা এটা আপুনি বেয়া নাপালে মই কওঁ আকৌ। কোৱা। আপোনাৰ মোৰ চেহেৰাটো কিছু মিল আছে, আৰু যদি আপুনি মোক কয় অহাকালিৰ ভাষণটো, অহাকালিৰ লেকচাৰটো মই দিওঁ। আইনষ্টাইন জাপ মাৰি দিলে, কি কথা কোৱা হে, কি কথা কোৱা, বিজ্ঞানৰ সূত্ৰ, বিজ্ঞানৰ তথ্য, বিজ্ঞানৰ তত্ত্বৰ ভাষণ তুমি দিবা? ছাৰ মই 20 বছৰ আপোনাৰ লগত আছো, 20 বছৰ আপোনাৰ লগত আছো, 20 বছৰে প্ৰতিটো ভাষণ মই শুনিছো, আৰু প্ৰতিটো ভাষণটো মই হৃদয়ংগম কৰি ৰাখিছো। কিমান একান্তভাৱে 20 বছৰ শুনিছো, আৰু আপুনি যদি পৰীক্ষা কৰে মই অকণমান ক'ব পাৰো। আইনষ্টাইনে ভাবিছে কি কৰা যাব। শেষত গৈ সিদ্ধান্ত ল'লে যে যি হয় ভাগ্যৰ ওপৰতে দিলে বাৰু ঠিক আছে। আৰু আইনষ্টাইনে সেইদিনা ড্ৰাইভাৰৰ পোছাকযোৰা পিন্ধি ল'লে, গাড়ীৰ ষ্টেয়াৰিঙত ধৰি আগত বহিলে, আৰু আগৰ ড্ৰাইভাৰজন পাছফালে আইনষ্টাইনৰ গোটেই পোছাকখিনি পিন্ধি লৈ পাছফালে বহিলে। আৰু শেষত গৈ যেতিয়া সভা পালে, হৰ্ষৰ ধ্বনিৰে, উৰুলিৰ ধ্বনিৰে আইনষ্টাইনক আগুৱাই লৈ গ'ল, ড্ৰাইভাৰজনক সেই তাত সন্মুখত চিটত বহুৱাই দিলে। আৰু তাৰ পাছতে মান সন্মান যিমান বোৰ আছিলে কৰিলে, কৰাৰ পাছতে যে ভাষণ দিবৰ সময় আৰম্ভ হ'ল। আৰু সেই ড্ৰাইভাৰে ভাবিছে আজিয়ে ফাৰ্ষ্ট এণ্ড লাষ্ট, আজিয়েই এনেকুৱা সুযোগ আৰু নাহিব। গতিকে সেই ভাবিয়ে তেওঁ সম্পূৰ্ণ মানসিক ঠিক কৰি যিমানবোৰ শুনিছে, যিমানবোৰ পাইছে, এফালৰ পৰা কৈ গৈছে, আৰু এই মানুহ হাত চাপৰি জাউৰি পৰিছে। আৰু সকলোৱে মানুহ এটা কথা, আজি আইনষ্টাইনৰ মন কিয় ইমান প্ৰসন্ন, ইমান ভাষণ, ইমান সুন্দৰ ভাষণ, এনেকৈ ভাষণ চাৰে কাহানিও দিয়া নাই। হাত চাপৰি ইমান মাৰিছে, আইনষ্টাইনেও মাৰিছে তলৰ পৰা। আৰু শেষত গৈ ভাষণ সামৰিলে, চব হৰ্ষত ধ্বনি হ'ল, কিমান চাপৰ মাৰিলে। 2 মিনিট সময় হাত চাপৰি মাৰিলে, আইনষ্টাইনেও থিয় হৈ মাৰিছে, প্ৰায় আগৰখিনি থিয় হৈ দিছে। তাৰ পাছতে চববিলাক নতুন নতুন বিজ্ঞানী যেতিয়া আইনষ্টাইন বহি পৰিলে, বোলে ছাৰ কুৱেশ্যন, প্ৰশ্নৰ কথা। তেতিয়া ইজনে ভাবিলে, মই ভাষণখিনিও নিছোঁ, প্ৰশ্নখিনি নোৱাৰিম। ভাষণখিনি আইনষ্টাইনে কোৱা ভাষণহে শুনিছোঁ, আৰু নতুন নতুন বিজ্ঞানৰ থিয়ৰী, নতুন নিউ ফিজিক্সৰ যিবিলাক নতুন নতুন থিয়ৰী, সেইবিলাকতো নাজানে। তাৰ পাছতে ক'লে ঠিক আছে, কোৱা কি প্ৰশ্ন। আৰু সেই বিজ্ঞানৰ কিছু প্ৰশ্ন কৰিলে বিভিন্ন দেশৰ দাৰ্শনিক বৈজ্ঞানিকসকলে, তেতিয়া ক'লে তোমালোকে এইবোৰ কি প্ৰশ্ন লৈ আহিছা মোৰ ওচৰলৈ, এইবোৰ সৰু সুৰা প্ৰশ্ন মোৰ ড্ৰাইভাৰ এজনে দিব পাৰিব। ড্ৰাইভাৰ ছাৰ আপুনি ইয়ালৈ ড্ৰাইভাৰজনক মাতি আনি বহালে, সেইবোৰ প্ৰশ্নৰ উত্তৰ ড্ৰাইভাৰজনে দিলে। অৰ্থাৎ এই কথাখিনি আমাক বুজাইছে, আমি আমাৰ ভিতৰত থকা যিটো ইচ্ছা শক্তি,
আমাৰ ভিতৰত থকা যিটো বিবেক শক্তি, আমাৰ ভিতৰত থকা যিটো ভাৱনা, এইটো যদি আমি মজবুত কৰি ল'ব পাৰোঁ, আমাৰ অসাধ্য একো নাই।